साहित्य एकाडेमी बर थुनलाइ एकाडेमिया गथ'सा थुनलाइ लिरगिरिनि बाल साहित्य हाबाफारि लादों। चिरां जिल्ला बासुगाव रनसाइदामनि जवाहर नवोदय विद्यालयाव गथ'सा थुनलाइ लिरगिरि बाल साहित्य हाबाफारि लादों। साहित्य एकाडेमी बर थुनलाइ एकाडेमिया बे हाबाफारियाव खन्थाइ रायथाइ फरायथिनाय आरो फरायसाफोरनो गियान होनायनि मोनसे थांखिजों गाव गावनि हारिनि रावखौ मोजां लामाजों दिन्थिलांनो हायो। बे थांखिजोंनो हाबाफारिखौ लानाय जायो। बे हाबाफारियाव गाहायालासि महरै नुजाथि फैदों राखाव बसुमतारी बर थुनलाइ एकाडेमिनि गाहाय नेहादारिजों लोगोसे साहित्य एकाडेमि बान्था मोनगिरि डक्टर मंगलसिं हाज'वारि आरो गोबां आलासिफोरा नुजाथि फैनानै जाफुंहोयो। जितु কি কয় এইটো হেৰি কোকৰাঝাৰৰ যিটো নৱোদয় বিদ্যালয়ত যিটো অনুষ্ঠিত হোৱা তাৰ উদ্দেশ্য হ'ল সাহিত্য একাডেমিৰ বাল সাহিত্য এটা একটা প্ৰগ্ৰেম আৰু সেইটো প্ৰগ্ৰেম খুব সুকলমে হ'ল। বিশেষকৈ আমাৰ উঠি হোৱা ল'ৰা ছোৱালীক আমাৰ ছাত্ৰ ছাত্ৰীসকলক যাতে তেওঁলোকে সাহিত্য সৃষ্টিত মনে কৰিব পাৰে। যিকোনো এইটো বড়ো বা অসমীয়া যি নহওক যিকোনো লেংগুৱেজতে যিকোনো ভাষাতে যাতে আমাৰ ল'ৰা ছোৱালীবিলাক সাহিত্য সৃষ্টিত এটা মনোযোগ দিব পাৰে সেইটো উদ্দেশ্য লৈ আমি ইয়াতে অনুষ্ঠিত কৰিছোঁ। বিশেষ ক'বলগীয়া নাই। আমাৰ ইয়াত কিছুমান সমল ব্যক্তি আহিছিল, তেওঁলোকে খুব সুন্দৰকৈ এটা পৰিৱেশন কৰিছে। আৰু বিশেষকৈ আমি ভাবোঁ যে আমাৰ ইয়াত অকল এই নৱোদয় বিদ্যালয়ত পঢ়ি থকা ছাত্ৰ ছাত্ৰী বুলি নহয়, এই অঞ্চলত আমাৰ বিভিন্ন ছাত্ৰ ছাত্ৰী বিভিন্ন মিডিয়ামত বিভিন্ন মাধ্যমৰ ল'ৰা ছোৱালীবিলাকে ছাত্ৰ ছাত্ৰীসকলে যাতে সাহিত্য সৃষ্টিত এটা হেৰি কি কয় তেওঁলোকে যাতে উৎসাহিত হয় বা উৎসাহ পায় সেইটো উদ্দেশ্যে সেইটো পতা হৈছে। সমল ব্যক্তিসকলৰ ভিতৰত আমাৰ ইয়াতে ৰাখাও বসুমতাৰী, তেওঁ হ'ল আমাৰ বড়ো ৰাইটাৰ্ছ একাডেমীৰ এটা উপদেষ্টা আৰু এডভাইজাৰ, তেওঁ সমল ব্যক্তি হিচাপে অনা হৈছে। তাৰপিছত তেনেকৈ ডক্টৰ মায়াৰাম বসুমতাৰী, তেনেকৈ চেলমেট ৰাণী বড়ো আৰু তেনেকৈ আমাৰ ৰাজেন বসুমতাৰী, তেওঁলোকে এটা খুব সুন্দৰকৈ এটা পৰিৱেশন কৰিছে। এটা সেইটোৱে আৰু এই প্ৰচেষ্টাটো এইবাৰে প্ৰথম না, সেইটো এটা প্ৰচেষ্টা আমাৰ চলি আছে। সেইটো সাহিত্য একাডেমীৰ দ্বাৰা সেইবিলাক কাম চলি থাকে আৰু তেনেকৈ সেইটো ইয়াতে সেইটো কৰা হৈছে, ভৱিষ্যতেও কৰা হ'ব। আৰু ইয়াৰ বাদেও আমাৰ এটা হেৰি আছিল, তাৰমানে সেইটো প্ৰেছ মিট, সেইটোৱে মোৰ মুখ্যটো আছিল। সেইটো হ'ল আমাৰ এটা বড়ো ৰাইটাৰ্ছ একাডেমীত ক'বলগীয়া কথা সেইটোৱে যে যোৱা যিটো 61তম বড়ো সাহিত্য সভা তামোলপুৰ অনুষ্ঠিত হৈছিল আৰু তাত যে বড়ো সাহিত্য সভাৰ উপসভাপতি ডক্টৰ দীননাথ বসুমতাৰী, তেওঁ যিটো বড়ো চুক্তিত হেৰি হৈছিল, তাত কিছুমান BTC নাইবা সমগ্ৰ বড়ো জাতিৰ কাৰণে এটা বিশেষ এটা ক্ষতিকাৰক এটা দফা সোমাইছিল আৰু সেইটো বিৰোধিতা কৰি কিছুমান জাতীয় অনুষ্ঠান, বড়োৰ কিছুমান জাতীয় অনুষ্ঠান আৰু শিক্ষাবিদসকলে এটা PIL কৰা হৈছিল গুৱাহাটী হাইকোৰ্টত। আৰু তেওঁ আমাৰ ডক্টৰ দীননাথ বসুমতাৰী এজন স্বাক্ষৰকাৰী আছিল। তেওঁ স্বাক্ষৰকাৰী হোৱাৰ কাৰণে বড়ো সাহিত্য সভাই তেওঁ যে বড়ো সাহিত্য সভাৰ উপসভাপতি পদত অধিষ্ঠিত হৈ আছিল সেইটো তেওঁৰ পৰা বহিষ্কাৰ কৰা হৈছে। সেইটো আমি তীব্ৰ ভাষাৰে গৰিহণা দিছোঁ বড়ো ৰাইটাৰ্ছ একাডেমীয়ে। আৰু আমি দাবী জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ বড়ো সাহিত্য সভাক যাতে তেওঁলোকে তেওঁক পুনৰ উক্ত পদত পুনৰ মুকৰল কৰে, সেইটোৱে আমাৰ দাবী। সেইখিনি नोंथांनाव हान्थु सिं गोदोना आखाइनि आसि सिंस्रि दाफोना सानाय आफादावनि सानाय आथिं मिजुनाय सानाय खर' जरा सानाय आथिं फारनैबो बोलो मोनै जानजि सानानै आथिङाव साहैनाय जायखिजाया गोजामनिफ्राय गोजाम सानाय जादोंब्ला नोंथांमोना जिंगासिनो नांला। नोंथांमोननि थाखाय खम बेसेनावनो लाबोदों फिल नेचार जइन्ट पेन वेल। बे थाव मालिसखौ फुनोब्लानो नोंथांनि गासै सानाय जेंनाया खारगोन।
अब्ला मानोथो गोबाव खालामखो अर्डार आरो गोबां मोनथिनो थाखाय नैबे जानबुं नङाव फन खालाम 9974030738